To hello guys, welcome back to my YouTube channel. আৰু পুৰবালি to ভিডিও ভাইৰেল হৈ গল আৰু তাৰ ওপৰত তাই এটা ইউটিউবত ভিডিও আপলোড কৰিছে। আহকচোন সেই ভিডিওটো তাই কি কৈছে শুনো এবাৰ আৰু তাৰ ওপৰত মোৰ মন্তব্য প্ৰকাশ কৰিম। আহক এতিয়া পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। মানে আহিলো মোৰ কিবা ভিডিও ভাইৰেল হৈ আছে বুলি একচুয়ালি মই হেজনী নহয়। ওকে কি কি কব আইছা হেইজনী তুমি নহয়। তাৰ চেহেৰা আৰু মাত সম্পূৰ্ণ তোমাৰ লগত মিলে আৰু হেইজনী তুমি নহয় বুলি কৈ দিলে কেনেকে বিশ্বাস কৰিম। আমি গোবৰ আৰু গাখীৰৰ মাজত পাৰ্থক্যটো বুজি পাওঁ আৰু তোমাৰ চেহেৰা তোমাৰ সেই মুখখন কোনোবাই যে দেখি চিনি নাপাব সেইটো হ'বই নোৱাৰে। মই নহয় হেজনী প্লেসও বেলেগ মই তেনেকুৱা প্লেসত নাথাকোৱে হা মই সিটিত থাকো হা প্লেসও বেলেগ বোলে আৰু তাই সিটিত থাকে সিটিত অসমীয়াত ক'ব পাৰা চহৰত থাকো বুলি আৰু সিটিত থাকা বুলি ইমান লেভেল দি থাকিব নালাগে আৰু মই এতিয়া অৰুণাচলত থাকো আৰু মই কি বাৰে বাৰে ভিডিঅ'ত কৈ থাকিম নেকি মই অৰুণাচলত থাকো সেইটো কোনো ডাঙৰ কথা নহয়। আৰু তুমি কেতিয়াবা লগৰ ঘৰত যাবও পাৰা কিবা হ'বও পাৰা ক'বাত আৰে সম্পূৰ্ণ তুমি সেইজনী আৰু আমি তোমাক ভালকে চিনি পাওঁ। তোমাৰ মাতটো অসমৰ ৰাইজে ভালকে বুজি পায়। আপোনালোকে এবাৰ এই ফটোখন আকৌ এবাৰ চাওক এইজনী বোলে পুৰবালি গগৈ নহয়। কেনেকে মানি ল'ম আমি এই কথাটো। এই ফটোখন চাই আকৌ এবাৰ এটাই মন্তব্য মুখত পটকে খেলি মেলি হৈ যায় কাৰণ কিবা কিবি হৈ আছে। এটাই মন্তব্য দিম এইজনী তুমিয়ে হয়। তুমি হয় মানে হয়ে কাৰণ চুৰে চুৰ কৰাৰ পিছত কেতিয়াও নকয় যে সি চুৰ কৰিছো বুলি। পুলিচে যিমান থানাত নি মৰাৰ পিছতো সি কবলে মান্তি নহয় যে সি চুৰ কৰিছে বুলি। আৰু তুমিনো ক'ত কবা কামটো কৰি নাই কৰা বুলি। समझ रहे हो ना বিহাটো প্ৰুফ আছে নেকি মই হেজনী বুলি দেচোন নামে হদি প্ৰুফ আছে যদি হা প্ৰুফ মোক কি দিব লাগে আকৌ এবাৰ এই ভিডিঅ'খন চোৱা। সকলো মিলিছে মানে নিজে কামটো কৰি নাই কৰা বুলি ক'ব লাজ কৰিব নালাগে কাৰণ কৰিবলৈ যিমানখিনি সাহস কৰিছিলা সেইটো মতে তুমি বুলি ক'বলৈও সাহসটো থাকিব লাগে। নহলে ইমান লেভেল দেখাই ইমান মানে নিজকে এটিটিউড দেখাই লাভ নাই কাৰণ কামটো কৰাৰ পিছত সেই কামটো কৰিছো বুলি ক'বলৈও সাহসটো থাকিব লাগে নিজৰ হাতত। কি মিলে মোৰ লগত ছোৱালীজনী কি মিল আছে মোৰ লগত অকণমান কিবা এটা মিল থাকিলে বুলি মই হ'ম নেকি। তুমি কৈছা কি মিলে তোমাৰ লগত আৰু মই কম কি নিমিলে তোমাৰ লগত। তুমি নিজে হৈ পেলাই আৰু কিয় এখন ফালতু আমি কৰি আছা যেনিবা নহয় হেতাই। আৰে নিজৰ ভুলটো মানি লোৱাত প্ৰব্লেম কি হয় বুলি কৈ দিয়া না ৰাইজক। ৰাইজেও অলপ ভাল পাব মানুহে অলপ ভাল পাব যে হয়। আৰে হোৱাক নোহোৱা কৰিব তুমি কেতিয়াও নোৱাৰা। এইটোৱে সঁচাটো এদিন নহয় এদিন এনেও মানুহৰ সন্মুখত ওলাবই। এতিয়া সেই তোমাৰ সেই চৰিত্ৰটো যেনেকে মানুহৰ সন্মুখত ওলাই পৰিলে সুন্দৰ ৰূপে আৰু কি ক'ম তোমাক। আৰু তোমাৰ সঁচাই জোচটো বহুত বেছি লগৰ কিজনী কোনেও নেদেখালে কিন্তু তুমি আৰামছে মানে দেখাই দিলা। रहा नहीं जाता तड़प ही ऐसी है ना ছোৱালী নহয় তহঁতক মই চাই ল'ম সিমানে ক'লো যেনেকে হ'লেও নিজক অনিষ্ট কৰি হ'লেও তহঁতক মই চাই ল'ম। তোমাৰ এটা কথা শুনি শুনি মোৰ আমনি লাগি গৈছে। তহঁতক মই চাই ল'ম কিন্তু আজিলৈকে কাকো একো কৰিব পৰা নাই। আৰে কৰি দেখুওৱা তেতিয়া বিশ্বাস কৰিম। আৰু তুমি যিমানে ভাল হ'ব চেষ্টা নকৰা কিয় তোমাৰ অভদ্ৰ স্বভাৱটো মানুহৰ সন্মুখত ওলাবই। মানুহ মুখত ভাল হয় পেটত যদি বেয়া হয় সেই পেটৰ বেয়াখিনি কেতিয়াবা নহয় কেতিয়াবা ওলাই আহিবই মানুহৰ সন্মুখত। আৰু সেই পৰিণতি স্বৰূপে এই ভিডিঅ'টো আমি দেখা পালো। নহয় হয় বুলি কিহত প্ৰমাণ আছে কি নাম আছে নে কি আছে নে প্লেচটো মোৰ মই তেনেকুৱা প্লেচত থাকো নেকি হা মোৰ প্লেচ চাই কথা ক'বে চেহেৰা অকণমান কিবা এটা কাৰোবাৰ মিলিব পাৰে সেইটো বুলি মই হৈ গ'লো নেকি। প্লেচ চাই কথা কবি কি প্লেচ চাই কথা কবি বৰ ধনী ঘৰৰ ছোৱালী নেকি যেনিবা তই আম্বানীৰ জীয়েকে যেনিবা বহুত দামী দামী জেগাত থাক তেনেকা লেভেল দি কথা নকবি। আৰু প্লেচটো কেলে তোৰ নহয় প্লেচটো তই ঘৰৰ ভিতৰত কোনটো ৰুমত থাক ক'ত থাক আমি সেইটোতো চাই নুফুৰো। কাৰোবাৰ ঘৰত কেতিয়াবা যাবও পাৰ আৰু চেহেৰা সম্পূৰ্ণ তোৰ লগত মিলিছে তই হয় আৰু অকমান মিলা নহয় সম্পূৰ্ণ মাত আৰু চেহেৰা তোৰ হয় আৰু সেইজনী তই হয় বুলি সমাজে ৰাইজ সকলোৱে গম পালে তাৰ পিছত তই কিয় এইখন ফালতু আমি কৰি আছ।
আৰু এটা কথা বহুতে মোক কমেন্ট কৰি জনাই আছে কৈ আছে যে সেইজনী পুৰবালি গগৈ নহয় তহঁতি গাখীৰ আৰু গোবৰৰ মাজত কি পাৰ্থক্য বুজি নাপাও গোবৰটো সদায় গোবৰ আৰু গাখীৰটো সদায় গাখীৰে হৈ থাকে আৰু তহঁতক এটা ভালকে কৈ দিছো এইবিলাক ফকতীয়া কমেন্ট মোৰ আগত নকৰিবি মই চেহেৰা ভালকে চিনি পাওঁ মানুহৰ চেহেৰা আৰু মাত চিনি পাইহে মই ভিডিঅ' ইউটিউবত আপলোড কৰো তহঁতৰ নিচিনা নহয় যে এইজনী পুৰবালি নহয় তহঁতি কি পুৰবালিৰ ভাই ককাইক নেকি নে পুৰবালিৰ লগত তহঁতৰ কিবা ৰিলেশ্যন আছে ইনে এইবিলাক ফালতু আমি কৰি মোৰ মাথাটো বেয়া কৰি নাথাকিবি মই জানো কোন কি মই গোবৰ আৰু গাখীৰৰ মাজত পাৰ্থক্য বুজি পাওঁ তহঁতৰ নিচিনা নহয় পাৰ্থক্য বুজি নোপোৱা গাইজ আজিলে ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া নকৰো কাৰণ মানুহৰ সঁচা কাহিনী এদিন ইনেও ওলাই পৰে যিমান লুকুৱাব চেষ্টা কৰিলেও মানুহৰ সঁচাটো সমাজৰ চকুত এদিন নহয় এদিন ইনেও ধৰা পৰে যেনেকে পুৰবালিৰ এই ভিডিঅ'টো ওলাই পৰিল তাৰ এটা চিৰন্তন সত্য পুৰবালিৰ এই ভিডিঅ'টো তো গাইজ বেছি দীঘলীয়া নকৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰো আৰু এনেকা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম আৰু ৰোষ্ট কৰি গৈ থাকিম তো সমাজত কিবা এটা বেয়া দেখিলে সেই বস্তুটোৰ ওপৰত মই ৰোষ্ট কৰিমেই লাগিলে যিমানে মই তলত পৰিবলগীয়াটো মোক কেতিয়াও নহয় যিমানে যি কৰিবলগীয়া নহওক কিয় মই তাৰ ওপৰত মাত মাতিমেই লাগিলে জেলত যাবলগীয়া হলে তাতো গুচি যাম তো আজিলে বাই বাই গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত জলদি আহি থকাৰ প্ৰতিশ্ৰুতিৰে বাই বাই